নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথি চেনেললৈ আপোনালোকক স্বাগতম বন্ধুসকল যোৱাকালি অৰ্থাৎ 20 জুলাই তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই মৰ্মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আজি এখন অফিচিয়েল নোটিফিকেশন জাৰি হৈছে য'ত এক্সাম সম্পৰ্কীয় সকলো তথ্য অৰ্থাৎ ইন্টাৰমিডিয়েট ষ্টুডেন্টবোৰক প্ৰমোট কৰিবনে নকৰে আৰু ফাইনেল সেমিষ্টাৰবোৰৰ কি হ'ব কেতিয়া এক্সামিনেশন তেওঁলোকে দিব লাগিব কেতিয়া কি মাধ্যমত তেওঁলোকৰ এক্সাম পতা হ'ব এই সকলোবোৰ তথ্য এই নোটিছখনত তেওঁলোকে উল্লেখ কৰিছে এই সকলোবোৰ কথা আমি বিতংভাৱে আলোচনা কৰিম আমাৰ এই ভিডিঅ'টোত গতিকে সকলোবোৰ কথা আপোনালোকে যাতে শুদ্ধ আৰু স্পষ্টভাৱে জানিব পাৰে তাৰ বাবে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক বন্ধুসকল আপোনালোকে স্ক্ৰিনত দেখি আছে এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অহা অফিচিয়েল নোটিফিকেশন ইয়াত তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেওঁলোকৰ অনুমোদিত মহাবিদ্যালয়সমূহৰ এক্সাম কণ্ডাক্ট সম্পৰ্কে আলোচনা কৰিছে ইয়াত সৰ্বমুঠ 7টা পইণ্ট দিয়া আছে ইয়াত প্ৰথমটো পইণ্টত কোৱা হৈছে যে ইউজি আৰু পিজি কোৰ্সৰ ইন্টাৰমিডিয়েট সেমিষ্টাৰবোৰক ইন্টাৰনেল এসেসমেন্ট আৰু আগৰ পৰীক্ষাত পোৱা মাৰ্কছৰ ভিত্তিত প্ৰমোট কৰি দিয়া হ'ব দ্বিতীয়তে ইয়াত কোৱা হৈছে যে ইউজি আৰু পিজিৰ সকলো কোৰ্সৰে ফাইনেল সেমিষ্টাৰবোৰৰ এক্সাম ব্লেন্ডেড মোড অৰ্থাৎ কিছু অংশ অনলাইন আৰু কিছু অংশ অফলাইন মাধ্যমত সেপ্টেম্বৰৰ সেকেন্ড উইকত অনুষ্ঠিত কৰা হ'ব তৃতীয়তে ইয়াত কোৱা হৈছে ইউজি আৰু পিজি উভয় কোৰ্সৰে এৰিয়াৰ ষ্টুডেন্টখিনিৰ ইন্টাৰনেল মাৰ্কছ 14 আগষ্টৰ আগেয়ে কলেজ আৰু একাডেমিক ডিপাৰ্টমেন্টবোৰক সাবমিট কৰিবলৈ ইয়াত কোৱা হৈছে চতুৰ্থতে কোৱা হৈছে যে ৰেগুলাৰ আৰু এৰিয়াৰ প্ৰত্যেকৰে কাৰণে এক্সামিনেশন ফৰ্ম ফিলআপ কৰাটো বাধ্যতামূলক 5 নম্বৰ পইণ্টত কোৱা হৈছে যে ইঞ্জিনিয়াৰিং কোৰ্সৰ ফাইনেল সেমিষ্টাৰৰ এক্সাম অনলাইন মোডত হ'ব আৰু ইয়াৰ ওপৰত তেওঁলোকে অতি সোনকালে এখন জাননী জাৰি কৰিব 6 নম্বৰত কৈছে যে বিএড কোৰ্সৰ এক্সাম সম্পৰ্কত অন্য এখন নোটিছ তেওঁলোকে জাৰি কৰিব লাষ্ট পইণ্টত ইয়াত 7 নম্বৰত কৈছে যে সকলো এক্সাম ফিছৰ কাৰণে 20% ৰেহাই থাকিব গতিকে বন্ধুসকল এইখিনি কথা তেওঁলোকে পৰীক্ষা সম্বন্ধীয় 7টা পইণ্টত তেওঁলোকে উল্লেখ কৰিলে ফাইনেল সেমিষ্টাৰবোৰৰ ষ্টুডেন্ট সকলে মানসিক আৰু শাৰীৰিকভাৱে নিজকে প্ৰস্তুত কৰিবলৈ হ'ল বন্ধুসকল যদি আপোনালোকে ভিডিঅটো চাই ভাল পাইছে তেতিয়া হলে এটি লাইক কৰিব আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন হয় এনে ধৰণৰ সকলো খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ